নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো আমাৰ মাজৰ পৰা হেৰাই গ'ল ফাইলৌ বসুমতাৰী অৰ্থাৎ বসুমতাৰী দা অৰ্থাৎ বসুদা আৰু আমাৰ মাজত নাই। তেওঁ উভতি নহাৰ বাটেৰে গুচি গ'ল অজান দেশলৈ। আৰু তেওঁৰ লগত অভিনয় কৰা অভিনেতা অভিনেত্ৰীসকল অৰ্থাৎ তৰা মাই, বিউটি বাইলুং, ৰাকেশ, মুঠতে সকলো, মোহন, শুকুতা, সকলোৱে তেওঁক দুখ অনুভৱ কৰিছে। তেওঁ হঠাৎ নোহোৱা হোৱাত, তেওঁ আকস্মিক বিয়োগত। আৰু তেওঁ শেষবাৰৰ বাবে বেহাবাৰী পৰিয়ালক কি কৈছিল আহক জানো তৰা মাইৰ মুখেৰে। ভবা নাছিলোঁ আৰু কেইদিনমানৰ আগতে ৩-৪ দিনমানৰ আগত কথা পতা কথা তেওঁ যে এতিয়া অলপ ভাল পাইছোঁ আৰু ভাল পালে শ্বুটিং কৰিবলৈ যাম বুলি কোৱা মানুহজন যে একেবাৰে গুচি যাবগৈ আমি ভাবিব পৰা নাই। আৰু বসুদা মানে আমাৰ লগত সদায় বন্ধুৰ নিচিনা আছিলে আৰু মোৰ মানে বেছি দুখ লাগে, মোৰ লগত বহুত বেছি ক্ল'জ আছিলে। মোহন অৰ্থাৎ দীপজ্যোতি কেওটো শেষবাৰৰ বাবে হেণ্ডছআপ মতাৰী ছাৰ বুলি তেওঁক কৃতজ্ঞতা জনালে। আৰু তেওঁ কি ক'লে মোহনে চাওঁ আহক। হেণ্ডছআপ মতাৰী সম্পৰ্ক আছিল বসুদাৰ লগত মোক। আমাৰ এই সাংস্কৃতিক পথাৰখনৰ কাৰণে এটা ডাঙৰ ক্ষতি। আৰু বসুদাৰ 8-10 বছৰ একে পাইছোঁ, কেতিয়াও বসুদা কাৰো লগত ডাঙৰকৈ কথা কোৱা, কাৰো লগত বেয়া ব্যৱহাৰ কাৰো লগত নাছিল। আৰু সিমানটোক আজি হেৰুৱাই পেলাই আমি গোটেই বেহাবাৰী পৰিয়াল অকল বুলি নহয়, চবকে তেখেতে ক্ষমা নেদেখায়। আমাৰ কমলৰ পৰা আদি কৰি আমাৰ এছাই মাজত চবৰে লগত ধেমালি কৰে। পুনৰবাৰ বসুদা অৰ্থাৎ ফাইলৌ বসুমতাৰীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ আত্মাই মুক্তি লাভ কৰক, ভগৱানৰ ওচৰত তাৰি প্ৰাৰ্থনা কৰিছোঁ। ওম শান্তি।